ইখন আপোনাৰ 2023 হয় এনকক ব্লেক পেন্থাৰ এডিশ্যন চলিছে মাত্ৰ 8000 কিলোমিটাৰ আৰু প্ৰাইচটো ৰাখিছো আমি অনলি 80000 80,000 নতুন কিমান আহে অনুৰোধ মই এখন এতিয়া 130 পৰি আছে 130 পৰে আছে গাইজ 1,30,000 আপোনালোকে নতুন 50000 টকা ডিসকাউন্ট কৰি আছে 2023 গাড়ী চলিছে মাত্ৰ 8000 কিলোমিটাৰ মাত্ৰ 8000 কিলোমিটাৰ চলিছে এইখন গাড়ী আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি চাওক লগা হলে বা স্ক্ৰিনশ্বট ৰাখিয়ে থৈ দিয়ক কিয়নো মাত্ৰ 8000 কিলোমিটাৰ চলা ব্লেক পাণ্টৰ আপোনালোকে মটৰ নেশ্যনত পাই আছে নতুনতকে 50000 টকা ডিসকাউন্টত পাই আছে এখন আপোনাৰ আৰম্ভাই V4M হয় ওকে 2022 গাড়ী কিলোমিটাৰ চলিছে মাত্ৰ 9800 কিলোমিটাৰ 9000 কিলোমিটাৰ চলিছে কিন্তু গাইজ এনেকুৱা লাগি আছে গাড়ী চলাই নাই শ্বৰুম কণ্ডিশ্যনত আছে গাড়ী 0 কিলোমিটাৰ কণ্ডিশ্যন চাওক কি কম আৰু একদম মানে চলা নাই যেন লাগিছে গাড়ী তো গাইজ এটা একদম এটা ধামাকা আছে 390 এখন আহিছে দেখুৱাই দিছো একদম শ্বৰুম কণ্ডিশ্যনত একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাড়ী চাওক দেখুৱাই দিছো অন কৰি দেখুৱাই দিছে দাদাই এয়া চাওক 390 যদি বিচাৰি আছে একদম দৌৰি আহক দেৰি নকৰিব বেছি দেৰি কৰিলে চেল হৈ যাব গাড়ী টিভিএছ আপোনাৰ এখন ভিক্টৰ হয় 2018 গাড়ীৰ প্ৰাইচটো আমি লিখিছো অনলি 30000 টকা 30000 কেৱল স্কুটিয়ে নহয় গাইজ আপোনালোকে এই ডিলাৰত 30000 টকাৰ পৰা বাইক পাব চাওক টিভিএছৰ এখন বাইক দেখুৱাইছে দাদাই এটা টায়াৰ বেটাৰী নতুন হয় গাড়ী তো হেল্লো গাইজ আপোনালোকে চাই আছে কেএল ইনফটেক আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ধামাকাদাৰ ভিডিঅ' লৈ তো আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' তো আপুনিও যদি ছেকেণ্ড হেণ্ডত এখন বাইক বিচাৰিছে বা স্কুটি বিচাৰিছে কম দামতে তেন্তে আজি ভিডিঅ'টো আপোনাৰ বাবে কেৱল আপোনাৰ বাবে তো ভিডিঅ' একদমেই স্কিপ নকৰিব ধুনীয়াকৈ চাই থাকক তো আজি মই আহিছো মটৰ নেশ্যন ইয়াত আপোনালোকে মাত্ৰ 30000ত আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 30000 টকাৰ পৰা গাড়ী পাই যাব তো লোকেশ্যন ভিডিঅ'ৰ মাজত দি আছো চাই থাকক আৰু যদি কোনো ভিউৱাৰ্ছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি 10K হ'ব লাগে 10K হোৱাৰ পিছত আমি গিভআৱে দিম আপোনালোকে গম পাইছে অলৰেডি তো 10K জলদি কমপ্লিট কৰি দিয়ক তো আহক গাইজ আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ' ষ্টাৰ্টিঙত আপোনালোকক গাড়ী কালেকশ্যন অকণমান দেখুৱাই দিছোঁ চাওক গাড়ী ইয়াতে কিমান বাইক লাগে আপোনালোকক চাওক বাইক আছে বাহিৰত আৰু বহুত গাড়ী আছে দেখুৱাই আছোঁ গোটেইখিনি তো এতিয়া মটৰ নেশ্যনৰ ফালৰ পৰা দাদা আছে মোৰ লগত নমস্কাৰ হয় পোনপ্ৰথমে ডিলাৰৰ এড্ৰেছটো জনাই দিব আমাৰ এড্ৰেছটো হ'ল মটৰ নেশ্যন গুৱাহাটী পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ নিয়েৰ আপোনাৰ 6 মাইল চমৰে কলাক্ষেত্ৰ আপোনালোকে গুগলত মটৰ নেশ্যন চাৰ্চ কৰক লোকেশ্যন পাই যাব ফোন নম্বৰ দিয়া থাকিব ফোন কৰি ল'লে হ'ল আপোনালোকে হয় তো আপোনালোকে গুগলত মটৰ নেশ্যন বুলি চাৰ্চ কৰিলে পাই যাব দাদাই কৈ দিলে আৰু যদি কিবা অসুবিধা পায় কণ্টেক্ট নম্বৰ ভিডিঅ'ত পাই যাব আপোনালোকে কণ্টেক্ট কৰি ধুনীয়াকৈ আহি যাব ওকে তো আজি ভিডিঅ'ত গাড়ী কিমানৰ পৰা আছে বুলি ক'লে আপোনালোকে 30 পৰা পাব ইয়াতে 30 পৰা গাড়ী পাই যাব চাওক ওকে তো ষ্টাৰ্টিং কৰি দিছোঁ ক'ৰ পৰা দেখুৱাব আমি হিমালয়ান ষ্ট্ৰীম আছে আমাৰ তাত 2022 গাড়ী ওকে ৰানিং হৈছে আপোনাৰ 13000 কিলোমিটাৰ হয় আৰু প্ৰাইচটো আহিব আপোনাৰ 1,68,000 1,68,000 দেখুৱাই দিছোঁ গাড়ী কণ্ডিশ্যন একদম ধুনীয়া কণ্ডিশ্যন কিলোমিটাৰ কিমান মান চলিছে 13,000 চাওক একদম ধুনীয়া কণ্ডিশ্যনত লৈ যাওক হিমালয়ান নেক্সট আপোনাৰ জাৱা 42 হয় 2022 গাড়ী
চলিছে আপোনাৰ 21,000 কিলোমিটাৰ। অ'কে এখনৰ প্ৰাইচটো আমি ৰাখিছোঁ অনলি 1,15,000 টকা। যাবাৰ কণ্ডিশ্যন চাওক গাইছ, একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন, টায়াৰ পৰ্যন্ত দেখুৱাই দিছোঁ চব ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ী। যাব বিচাৰিছে যদি দৌৰি আহক, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত যাবা লৈ যাওক। অ'কে নেক্সট ইখন আপোনাৰ 2022 হয় ESD ৰকষ্টাৰ। কিলোমিটাৰ চলিছে মাত্ৰ 6,500 কিলোমিটাৰ। হয় প্ৰাইচটো আহিব 1,24,000। 1,24,000 চাওক গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া কণ্ডিশ্যন। নেক্সট আপোনাৰ বাজাজ, আপোনাৰ এখন পালচাৰ N160 হয়, অ'কে 2023 গাড়ী। কিলোমিটাৰ চলিছে 20,000 কিলোমিটাৰ। এইখনৰ প্ৰাইচটো আহিব অনলি 90,000। 90,000ত লৈ যাওক N160, একদম ধুনীয়া কণ্ডিশ্যন চাওক গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে, দেখুৱাই দিছোঁ। তো স্ক্ৰীনত নাম্বাৰ আহি আছে গাইছ, লাগিলে এতিয়া কল কৰক। নেক্সট আপোনাৰ এখন N250 হয়, হয় 2022 গাড়ী। অ'কে কিলোমিটাৰ চলিছে মাত্ৰ 13,000 কিলোমিটাৰ। 13,000, প্ৰাইচটো আহিব আপোনাৰ 96,000। 96 চাওক গাড়ীৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ, ধুনীয়া কণ্ডিশ্যনত আছে। তো ভিডিঅ' চাই আহিলে কিবা এটা ডিছকাউণ্ট হ'বনে? অন টেবল নিশ্চয় আমি ডিছকাউণ্ট কৰাই দিম। হয় অ'কে, তো ভিডিঅ' চাই আহক গাইছ, কিবা এটা ডিছকাউণ্ট কৰি দিয়া হ'ব। আপোনাৰ ইউটিউব চেনেল চাই অহা বুলি ক'লে হ'ল, আমি নিশ্চয় ডিছকাউণ্ট কৰি দিম। হয়, তো KL ইনফটেক চাই অহা বুলি আপোনালোকে ক'ব, ডিছকাউণ্ট কৰি দিয়া হ'ব। অ'কে নেক্সট আপোনাৰ FZ ভাৰ্জন 3 হয়, হয় 2021 গাড়ী। চলিছে মাত্ৰ 20,000 কিলোমিটাৰ আৰু প্ৰাইচটো আহিব আপোনাৰ 78,000। 78ত লৈ যাওক FZ ভাৰ্জন 3 চাওক। নেক্সট আকৌ আপোনাৰ এখন FZ ভাৰ্জন 3 হয়, 2021 গাড়ী। প্ৰাইচটো আহিব 78,000। চাওক বেলেগ বেলেগ কালাৰ আছে, ভাৰ্জন 3 ব্লেক কালাৰ ৰেড কালাৰ দুটা আছে, লাগিলে আপোনালোকে আহক। নেক্সট আৰু এখন আছে। নেক্সট আকৌ আপোনাৰ এখন 2021 হয়, FZ ভাৰ্জন 3। হয় প্ৰাইচটো আহিব আপোনাৰ অনলি 78,000। অ'কে চাওক নেক্সট আপোনাৰ এখন 2018 হয়, FZ ভাৰ্জন 2। এইখনৰ প্ৰাইচটো আমি দেখিছোঁ অনলি আপোনাৰ 50,000 টকা। 50,000ত ভাৰ্জন 2 পৰা আছে FZ, চাওক কি ক'ম আৰু। নেক্সট য়ামাহাৰ স্কুটি এখন আছে, দেখুৱাই দিছোঁ। হয় 2000 এখন আপোনাৰ 21 গাড়ী। এইখনৰ প্ৰাইচটো আহিব অনলি 58,000। 58 ৰেজেটাৰ চাওক গাড়ী কণ্ডিশ্যন দেখুৱাই দিছোঁ, একদম ধুনীয়া হৈ আছে। নেক্সট ইখন আপোনাৰ 2023 হয়, এণ্টক ব্লেক পেন্থাৰ এডিশ্যন। চলিছে মাত্ৰ 8,000 কিলোমিটাৰ আৰু প্ৰাইচটো ৰাখিছোঁ আমি অনলি 80,000। 80,000 নতুন কিমান আহে? এখন এতিয়া 130 পৰি আছে। 130 পৰি আছে গাইজ, 1,30,000ত আপোনালোকে নতুন 50,000 টকা ডিছকাউণ্ট পাই আছে। 2023 গাড়ী, চলিছে মাত্ৰ 8,000 কিলোমিটাৰ। মাত্ৰ 8,000 কিলোমিটাৰ চলিছে। এইখন গাড়ী আপোনালোকে ভিডিঅ'টো পষ্ট কৰি চাওক লগা হ'লে, বা স্ক্ৰীনশ্বট ৰাখিয়ে থৈ দিয়ক, কিয়নো মাত্ৰ 8,000 কিলোমিটাৰ চলা ব্লেক পাণ্টত আপোনালোকে মটৰ নেশ্যনত পাই আছে। নতুনতকৈ 50,000 টকা ডিছকাউণ্টত পাই আছে। চাওক এইটো একদম ধামাকা বুলি ক'ব লাগিব। স্ক্ৰীনত নাম্বাৰ আহি আছে গাইজ, এতিয়া আহক আপোনালোকে। নেক্সট ইখন আপোনাৰ 2022 হয়, এণ্টক ৰেচ এডিশ্যন। অ'কে কিলোমিটাৰ চলিছে আপোনাৰ অনলি 18,000 কিলোমিটাৰ। হয় প্ৰাইচটো আহিব আপোনাৰ অনলি 70,000 টকা। 70,000 চাওক গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। নেক্সট R1 V3 হয়, অ'কে 2021 গাড়ী। ইখনৰ প্ৰাইচটো আহিব অনলি 1,17,000। 1,17,000ত আপোনালোকে লৈ যাওক R1 V3 BS6 মডেল। অ'কে, তো গাড়ী আৰু আছে গাইজ, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে বৰ একদমেই নহ'ব, বহুত গাড়ী কালেকশ্যন আছে, গোটেইখিনি দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু যদি কোনো ভয় আছে এতিয়ালৈকে লাইক কৰা নাই, ভিডিঅ'টো লাইক কৰক আৰু ধুনীয়া কমেণ্ট এটা দিয়ক। চাওক এইখন নতুন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী, চাওক একদম ধুনীয়া কণ্ডিশ্যন। R15 এইখন আপোনাৰ R1 V4M হয়, অ'কে 2022 গাড়ী। কিলোমিটাৰ চলিছে মাত্ৰ 9,800 কিলোমিটাৰ। হয় ইখনৰ প্ৰাইচটো আহিব 1,52,000। 9,000 কিলোমিটাৰ চলিছে, কিন্তু গাইজ এনেকুৱা লাগি আছে গাড়ী চলাই নাই, শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী, 0 কিলোমিটাৰ কণ্ডিশ্যন। চাওক কি ক'ম আৰু, একদম মানে চলা নাই যেন লাগিছে গাড়ী, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। লাগিলে আপোনালোকে এতিয়া আহক। R15 V4M। অ'কে নেক্সট আপোনালোকক ডিউক দেখুৱাই দিছোঁ, KTM ডিউক চাওক। অ'কে ইখন আপোনাৰ RC 125 হয়, 2022 গাড়ী। হয় ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,25,000। 1,25,000 দেখুৱাই দিছোঁ। ফাইনেন্স হৈ যাব? ফাইনেন্সৰ কথাটো অকণমান জনাই দিব। আমাৰ ৰিফাইনেন্স এভেইলেবল আছে। হয় গুৱাহাটী আপোনাৰ কামৰূপ মেট্ৰ', কামৰূপ গ্ৰামীণ, আৰু আপোনাৰ ওদালগুৰি, বাক্সা, দৰং, তামোলপুৰ, মঙলদৈ, হয় আৰু আপোনাৰ মৰিগাঁওলৈকে হৈ যায়। হয়, তো গাইজ আপোনালোকে চাওক, যিখিনি ঠাইত ফাইনেন্স হয় দাদা অলৰেডি কৈ দিলে। তো আপোনালোকে ফাইনেন্সত ইয়াতে গাড়ী ল'ব পাৰিব।
জৰ্জৰ এড্ৰেছৰ কথা দাদাই কৈছে সেইবোৰ এড্ৰেছত ফাইনেন্স হৈ যাব অ'কে নেক্সট ইখন এখন আপোনাৰ ডিউক 250 হয় ডিউক 250 BS6 2021 মডেল হয় কিলোমিটাৰ চলিছে অনলি 23,000 কিলোমিটাৰ এখনৰ প্ৰাইচটো আহিব 1,80,000 180 অ'কে নেক্সট আপোনাৰ এখন RC 200 হয় 2019 মডেল BS4 ABS এখনৰ প্ৰাইচটো আহিব 1,05,000 1,05,000 টো কমিয়ে যাব চাগে ন ডিসকাউন্ট কৰি দিম আমি হ'ব অ'কে 1 লাখত লৈ যাওক নেক্সট আপোনাৰ এখন ডিউক 125 হয় হয় 2019 গাড়ী প্ৰাইচটো আহিব আপোনাৰ 75,000 75 চাওক ডিউক 125 বহুতে বিচাৰি থাকে যদি ডিউক 125 আপোনালোকে বিচাৰিছে একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন ধূলি বালি লাগি আছে চিন্তা কৰিব নালাগে লোৱাৰ সময়ত ৱাশ্বিং কৰাই দিয়া হ'ব একো চিন্তা কৰিবই নালাগে ভিডিঅ' চাই আপোনালোকে আহক নেক্সট MT-15 এখন আপোনাৰ 2020 গাড়ী হয় BS6 ৰ MT-15 হয় প্ৰাইচটো আহিব আপোনাৰ 1,20,000 1,20,000 1,20,000 চাওক 1,20,000 লৈ যাওক আপোনালোকে MT-15 নেক্সট আপোনাৰ এখন MT-15 ভাৰ্জন 2 হয় অ'কে 2022 গাড়ী হয় কিলোমিটাৰ চলিছে মাত্ৰ 20,000 কিলোমিটাৰ প্ৰাইচটো আহিব আপোনাৰ 1,45,000 অ'কে নেক্সট আপোনাৰ এখন Suzuki Avenis হয় 2022 গাড়ী হয় প্ৰাইচটো আহিব আপোনাৰ অনলি 55,000 55ত লৈ যাওক এভিনিছ 2022 মডেল চাওক নেক্সট হণ্ডাৰ স্কুটি এখন দেখিছোঁ এখন আপোনাৰ Activa 6G হয় 6G 2021 লাষ্টৰ গাড়ী অ'কে কিলোমিটাৰ চলিছে মাত্ৰ 15,000 কিলোমিটাৰ হয় আৰু প্ৰাইচটো আহিব আপোনাৰ 65,000 চাব পাৰে 15,000 কিলোমিটাৰ চলিছে 65,000 প্ৰাইচ ৰাখিছে লাগিলে আপোনালোকে আহক নেক্সট আপোনাৰ Grazia হয় 2017 গাড়ী প্ৰাইচটো আহিব মাত্ৰ 35,000 35,000ত Grazia 2017 চাওক দেখুৱাই দিছোঁ নেক্সট আপোনাৰ এখন Entor হয় Entor BS4 2019 মডেল অ'কে প্ৰাইচটো আহিব আপোনাৰ অনলি 45,000 নেক্সট Dio আপোনাৰ BS6 2021 মডেল প্ৰাইচটো আহিব আপোনাৰ 55,000 অ'কে নেক্সট এখন আপোনাৰ Activa হয় এখন Activa আমি দিম অনলি 30,000 টকা 30,000 টকাত Activa পাই আছে চাওক মাত্ৰ 30,000 টকাত আপোনালোকে Activa পাই আছে গাড়ী কিবা প্ৰব্লেম আছে নেকি একো প্ৰব্লেম নাই আমাৰ তাত স্কুটি 50 বাছত ষ্টক আছে হয়। আপোনালোকে আহিলে হ'ল ইমান স্কুটি একেলগে এটা ভিডিঅ' দেখাব নোৱাৰি হয় কিন্তু ষ্টক পাই যাব আপোনালোকে হয় চাব পাৰে 30,000 টকাত আপোনালোকে এখন গাড়ী পাই আছে লাগিলে স্ক্ৰীনত নাম্বাৰ আহি আছে কণ্টেক্ট কৰক তো গাইজ এতিয়া একদম এটা ধামাকা আছে 390 এখন আহিছে দেখুৱাই দিছোঁ একদম শ্ব'ৰুম কণ্ডিশ্যনত একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাড়ী চাওক দেখুৱাই দিছোঁ অন কৰি দেখুৱাই দিছে দাদাই এয়া চাওক 390 যদি বিচাৰি আছে একদম দৌৰি আহক দেৰি নকৰিব বেছি দেৰি কৰিলে চেল হৈ যাব গাড়ী তো ইয়াৰ প্ৰাইচ কিলোমিটাৰ গোটেই জনাই দিব এখন আপোনাৰ 2020 লাষ্টৰ হয় ডিউক 390 BS6 অ'কে কিলোমিটাৰ চলিছে মাত্ৰ 29,000 কিলোমিটাৰ হয় এখনৰ প্ৰাইচটো আহিব 2,30,000 2,30,000 2,30,000 টকাত 390 পাই আছে নতুন কিমান পৰে এতিয়া আপোনাৰ 375 পৰিছে বহুত পৰে গাইজ বহুত পৰে আপোনালোকে ভালেখিনি ডিছকাউণ্টত পাই আছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন যদি বাজেটৰ কিবা ইছ্যু আছে আপোনালোকে আহক গাড়ীখন ফাইনেন্সত কিমান দিলে আহি যাব এখন আপোনাৰ 130 মান দিব লাগিব 1,30,000 টকা যদি হাতত আছে 390 লৈ যাব পাৰিব ফাইনেন্সত কি ক'ম আৰু চাওক সোনকালে আহক নেক্সট এইবিলাক গোটেই আপোনাৰ মাইলেজৰ গাড়ী হয় হয়। এখন আপোনাৰ 2018 হয় স্প্লেণ্ডাৰ প্ৰ অ'কে আপোনাৰ প্ৰাইচটো আহিব অনলি আপোনাৰ 42,000 42 স্প্লেণ্ডাৰ অ'কে নেক্সট আপোনাৰ গ্লেমাৰ হয় গ্লেমাৰ BS4 2018 গাড়ী প্ৰাইচটো আহিব আপোনাৰ অনলি 48,000 48 অ'কে নেক্সট TVS আপোনাৰ এখন ভিক্টৰ হয় 2018 গাড়ীৰ প্ৰাইচটো আমি দেখিছোঁ অনলি 30,000 টকা 30,000 কেৱল স্কুটিয়ে নহয় গাইজ আপোনালোকে এই ডিলাৰত 30,000 টকাৰ পৰা বাইক পাব চাওক TVSৰ এখন বাইক দেখুৱাইছে দাদাই দুটা টায়াৰ বেটাৰী নতুন হয় গাড়ীৰ টায়াৰ আৰু বেটাৰী চেঞ্জ কৰা আছে চাওক নতুন বুলি কৈছে তেওঁ TVSৰ গাড়ী 30,000 মাত্ৰ 30,000 আপোনালোকে পাই আছে 2018 মডেল 18 মডেল বেছি পুৰণাও নহয় হয় বেছি পুৰণাও নহয় চাওক নেক্সট গ্লেমাৰ হয় 2019 গাড়ী BS4 প্ৰাইচটো আহিব 52,000 অ'কে চাওক নেক্সট এখন 2022 হয় হিৰো স্প্লেণ্ডাৰ BS6 প্ৰাইচটো আহিব আপোনাৰ 50,000 টকা 50,000 টকাত হিৰো স্প্লেণ্ডাৰ চাওক 70 মান মাইলেজ পাব এইখনত নেক্সট পালচাৰ এখন আপোনাৰ 2017 পালচাৰ হয় 150 BS4 প্ৰাইচটো আমি দেখিছোঁ অনলি আপোনাৰ 42,000 42,000ত পালচাৰ পাই আছে চাওক একদম ধুনীয়া কণ্ডিশ্যন
তো গাড়ী বহুত আছে আপোনালোকক সোনকালে দেখুৱাই গৈছো চাই থাকক নেক্সট নেক্সট পালসার 150 BS6 2021 ABS মডেল হয় হয় প্রাইসটো আহিব 73000 73 গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে চাওক না দেখুৱাই দিছো একদম ব্ৰেণ্ড নেক্সট আপোনাৰ 2019 ৰ মডেল হয় এখন ডাবল সিটৰ হয় সরি 2021 ৰ মডেল হয় ওকে পালসার 125 BS6 প্রাইসটো আহিব আপোনাৰ অনলি 62000 62,000ত আপোনালোকে পাই আছে পালসাৰ BS6 মডেল চাওক ওকে নেক্সট এখন NS 200 হয় 2019 মডেল BS4 ABS হয় ওকে এখনৰ প্রাইসটো আহিব অনলি 83000 83 ওকে চাওক নেক্সট ডমিনার 250 হয় BS6 মডেল 2021 ৰ গাড়ী এখনৰ প্রাইসটো আহিব 1,25,000 1,25,000 বহুতে ডমিনাৰ বিচাৰি থাকে যদি লাগে আপোনালোকে আহক 1,25,000 টকাত পাই আছে দাদাই ডিটেইলছখিনি কৈ দিলে চাওক ধুনীয়া কণ্ডিশ্যন নেক্সট এখন ডমিনার 400 হয় হয় 2021 ৰ গাড়ী ওকে কিলোমিটার চলে মাত্র 16000 কিলোমিটার হয় প্রাইসটো আহিব 1,45,000 16,000 কিলোমিটাৰ চলিছে চাওক ডমিনাৰ 400 গাড়ী কণ্ডিশ্যন দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিশ্যনৰ আছে নেক্সট এখন আর এখন আপনার RS হয় Okay. RS 200 2021 ৰ মডেল হয় এখনৰ প্রাইসটো আহিব আপনার 1,22,000 টাকা 1,22,000 চাওক গাড়ী কণ্ডিশ্যন মই দেখুৱাই দিছো ধুনীয়া কণ্ডিশ্যন নেক্সট NS 200 হয় 2021 ৰ মডেল BS6 ৰ গাড়ী এখনৰ প্রাইসটো আহিব 95,000 ওকে একদম ধুনীয়া কণ্ডিশ্যন শ্বৰুম কণ্ডিশ্যন চাওক নেক্সট আপনার পালসার 220 হয়। 2021 ৰ মডেল হয় প্রাইসটো আহিব 85,000 ওকে নেক্সট এখন FZ 250 হয় BS6 ৰ গাড়ী 2021 মডেল প্রাইসটো আহিব 75,000 ওকে চাব পাৰে তো নেক্সট আপোনালোকক বুলেট দেখুৱাই আছো চাওক 2020 ৰ গাড়ী হয় BS6 ৰ ক্লাছিক 50 BS6 প্রাইসটো আহিব আপনার 1,38,000 1,38,000 চাওক ওকে নেক্সট আপনার এখন রয়্যাল এনফিল্ড ক্লাছিক 350 হয় ওকে 2017 গাড়ীৰ প্ৰাইচটো আহিব আপোনাৰ 85,000 85,000ত আপোনালোকে লৈ যাব পাৰিব ক্লাছিক 350 চাওক ৰয়েল এনফিল্ডৰ একদম ধুনীয়া কণ্ডিশ্যন গাড়ী দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিশ্যন নেক্সট এখন এখন আপোনাৰ ক্লাছিক 350 2019 ৰ গাড়ী হয় 19 BS4 প্ৰাইচটো আহিব আপোনাৰ 1,15,000 1,15,000 19ৰ গাড়ী চাওক ধুনীয়া কণ্ডিশ্যন নেক্সট এখন ক্লাছিক 350 BS4 হয় 2020 ৰ হয় BS6 ৰ গাড়ী হয় প্ৰাইচটো আহিব আপোনাৰ 1,30,000 টকা 1,30,000 ওকে চাওক নেক্সট এখন আপোনাৰ স্প্লিট হয় ক্লাছিক 350 স্প্লিট BS4 মডেল 2019 ৰ গাড়ী প্ৰাইচটো আহিব 1,20,000 টকা 1,20,000 তো গাইছ গাড়ী বহুত দেখুৱালো গাইছ আজি ভিডিঅ'ত ইমানে আছিলে আপোনালোকে চাই থাকক KL ইনফটেক